हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি মই মানে বেক কেমেৰাৰে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইখন দলং আপোনালোকে মোৰ প্ৰায় ভিডিঅ'বিলাকত দেখা পায়ে থাকে আৰু ননৈ নদীৰ মাথাউৰিটো যে ছিঙিছিলে সেই মাথাউৰিৰ কাম চলি আছে সেইকাৰণে ভাবিছোঁ আপোনালোকক অলপ দেখাও কেনেকুৱা কি পৰিস্থিতি হৈ আছে বৰ্তমান আৰু আজি মই আপোনালোকক দেখুৱাম বানপানীত মানুহৰ কেনেকুৱা কি পৰিস্থিতি হৈছে মাথাউৰি ভাঙাত তাৰে অলপমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো মাথাউৰি বান্ধাৰ কামে চলি আছে আৰু মই ইটো পাৰৰ পৰা সিটো পাৰলৈ যাম আৰু মানুহৰ ঘৰে ঘৰে যাই অলপমান ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই ঠাইখিনি দেখিছেনে এই ঠাইখিনিত এখন সপোনৰ ঘৰ আছিল এক মুহূৰ্তত ননৈ নদীয়ে সেই সপোনৰ ঘৰখন উটুৱাই লৈ গ'ল আৰু মই এতিয়া ইপাৰে আহি পালোঁ সিপাৰৰ পৰা ইপাৰে আহি পালোঁ আৰু এতিয়া মাথাউৰি বান্ধা কাম চলি আছে আৰু কেনেকুৱাকৈ কি কৰিছে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু এইটো হৈছে এটা বস্তা এই বস্তাটোৰ ভিতৰত বালি সোমোৱাই নদীৰ পৰাই বালি সোমাই কিনে মাথাউৰিটো জোৰা দিছে বান্ধ দিছে আজি এইবাৰে ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা দৃশ্য আগতে দেখা নাছিলোঁ আৰু বালিটো তাৰ পৰা আনিছে পাইপকেইডালৰ মাজেৰে আহিছে বালিটো আৰু বস্তাটোৰ ভিতৰত পাইপকেইডালেৰে বালিখিনি সোমাই দিছে আৰু এইটো বেলেগ পদ্ধতি আৰু এইবিলাক মানুহৰ ঘৰ বহুত বেয়া লগা দৃশ্য হৈ গৈছে বানপানীয়ে একদম সকলো সপোনবিলাক উটুৱাই লৈ গৈছে বানপানীয়ে আৰু এইটো হৈছে এটা পকা ৰাস্তা আৰু এই ৰাস্তাটো একদম বালিয়ে পুতি দিছে চাওকচোন কেনেকুৱা বেয়া লগা দৃশ্য হৈ গৈছে এইটোৰে আমি অহা যোৱা কৰোঁ আমাৰ লাইন গাড়ীবিলাক এইটো ৰাস্তাৰে অহা যোৱা কৰে কিন্তু বালিয়ে একদম চাওকচোন ৰাস্তা চিন চাপ নোহোৱা কৰি পেলাইছে বৰষুণ আৰু এইখন ঘৰ ইমান বেয়া লগা কৰি থৈছে ঘৰখন আৰু ৰাস্তাটোও বহুত হৈছে এইবিলাক ঘৰ আৰু ইয়াতে ঘৰবিলাক একদম ভাঙি চিঙি বাৰ মাৰিছে পানীয়ে এইবিলাক ঘৰ বহুত বেয়া লগা দৃশ্য হৈ গৈছে আৰু এতিয়া মই আপোনালোকক অলপমান পানীয়ে উটুৱাই নিয়া ঘৰবিলাকৰ দৃশ্যবিলাক দেখুৱাই আছোঁ আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'টো এইটো কোনো ধৰণৰ ব্লগ নহয় মানে বহুত দুখ লগা পৰিৱেশ অলপমান দেখুৱালোঁ আপোনালোকক আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই